নমস্কাৰ ৰাজ্যখন এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ লৈছে আপোনালোকৰ মাজলৈ ভিডিঅ সম্পূৰ্ণ একলৈ চাই থাকিব বন্ধুসকল ৰাজ্যবাসীৰ কাৰণে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে যদি আপোনালোকৰ ই শ্ৰমিক কাৰ্ড আছে তেনেহলে এই গুৰুত্বপূৰ্ণ খবৰটো চাব আনহাতে যিসকল মানুহৰ আধাৰ কাৰ্ড লগতে জনধন একাউণ্ট আছে তেওঁলোকে প্ৰত্যেকটো মাহতে ৩০০০ টকা লাভ কৰিব বন্ধুসকল যদি আপোনালোকে জনধন একাউণ্ট বনাইছে তেনেহলে এই গুৰুত্বপূৰ্ণ খবৰটো চাব কোনসকল মানুহে ৩০০০ টকা লাভ কৰিব এই ভিডিঅৰ মাধ্যমত আপোনালোকে জানিব পাৰিব আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅটোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল জনধন একাউণ্ট আছে নেকি আপোনাৰ প্ৰতিমাহে পাব ৩০০০ টকা আপুনিও যদি এই চৰকাৰী একাউণ্ট খোলে তেন্তে প্ৰতিমাহে ৩০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে আহক জানিলক কেনেকৈ আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব আপোনাৰ জনধন একাউণ্ট আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে আপুনিও যদি এই চৰকাৰী একাউণ্ট খোলে তেন্তে প্ৰতিমাহে ৩০০০ টকাৰ সুবিধা লাভ কৰিব পাৰিব আহক জানিলক কেনেকৈ আপোনালোকে এই সুবিধা লাভ কৰিব একাউণ্ট হোল্ডাৰ সকলে পাব ৩০০০ টকা আমি আপোনাক এনে এখন আঁচনিৰ সম্পৰ্কে ক'বলৈ লৈছো যাৰ অধীনত চৰকাৰে জনধন একাউণ্ট ধাৰকসকলক প্ৰতিমাহে ৩০০০ টকা প্ৰেৰণ কৰে এই চৰকাৰী আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা এই আঁচনিৰ অধীনত প্ৰাপ্ত টকা পেঞ্চন আকাৰে প্ৰদান কৰে চৰকাৰে জনধন একাউণ্ট হোল্ডাৰ সকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বন্ধুসকল যেহেতু আপোনালোকে 12টা মাহত প্ৰত্যেকটো মাহতে ৩০০০ টকা লাভ কৰে অৰ্থাৎ এটা বছৰত আপোনালোকে ৩৬০০০ টকা লাভ কৰিব 18 বছৰৰ পৰা 40 বছৰ বয়সৰ যিকোনো লোকে কেন্দ্ৰীয় চৰকাৰৰ মানধন আঁচনিৰ অংশ হ'ব পাৰে এই ক্ষেত্ৰত 60 বছৰ হলে এই আঁচনি কোনো টকা একাউণ্টলৈ প্ৰেৰণ কৰে চৰকাৰে এই আঁচনিৰ আওতাত বছৰি ৩৬০০০ টকা হস্তান্তৰ কৰা হয় আপোনালোকৰ বেংক একাউণ্টত কোনে কোনে পাব এই সুবিধা অসংগঠিত খণ্ডত কৰ্মৰত ব্যক্তিসকলে এই আঁচনিৰ সুবিধা পাব ৰাস্তাৰ বিক্ৰেতা মিড ডে মিল শ্ৰমিক হেড লোডাৰ ইটাবাটা শ্ৰমিক মুচি পৰিচাৰক ধুবি ৰিক্সা চালক ভূমিহীন শ্ৰমিকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে কিবা আপোনাৰ মাহিলী আয় ১৫০০০ টকাৰ কম হলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব তবে কি নথিপত্ৰ থাকিব লাগিব আপোনাৰ এই আঁচনিৰ সুবিধা লবলৈ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব ইয়াৰ উপৰি আপোনাৰ জনধন একাউণ্ট থকাটো প্ৰয়োজন আপোনাৰ সেভিং একাউণ্টৰ বিৱৰণো জমা দিব লাগিব লগতে কিমান টকাৰ প্ৰিমিয়াম দিব লাগিব আপোনালোকে এই আঁচনিৰ আওতাত বিভিন্ন বয়স অনুসৰি প্ৰতিমাহে 55ৰ পৰা 200 টকা প্ৰিমিয়াম জমা দিব লাগিব আপুনি যদি 18 বছৰ বয়সত এই আঁচনিখনত যোগদান কৰে তেন্তে আপুনি প্ৰতিমাহে 55 টকা দিব লাগিব 30 বছৰ বয়সীয়া সকলে 100 টকা আৰু 40 বছৰ বয়সীয়া সকলে 200 টকা মাহিলী দিব লাগিব এই আঁচনিত ৰেজিষ্টাৰ কৰিবলৈ আপোনাৰ সেভিং বেংক একাউণ্ট বা জনধন একাউণ্টৰ আইএফএসসি কোডৰ প্ৰয়োজন হ'ব ইয়াৰ উপৰি আপোনাৰ আধাৰ কাৰ্ড আৰু এটা বৈধ মোবাইল নম্বৰ থাকিব লাগিব এইকেইটা ডকুমেন্ট হলে আপোনালোকে এই আঁচনিখনত যোগদান কৰিব পাৰিব নাইবা আপোনালোকে আবেদন কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে সঁচাকৈ এই আঁচনিখনত আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ওচৰত থকা যিকোনো এটা সেচেছ চেণ্টাৰত গৈ আপোনালোকে ই শ্ৰমিক কাৰ্ডৰ কাৰণে আবেদন কৰি লৈ লওক ই শ্ৰমিক কাৰ্ড আবেদন কৰি আপোনালোকে এই শ্ৰমিক কাৰ্ডটো বনাই লৈ তাৰ পিছত আপোনালোকে টকা প্ৰত্যেকটো মাহতে লাভ কৰিব